Question number 1. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন এ জয়ৰাম দাস দৌলতৰাম, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি বিমলা প্ৰসাদ চলিহা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ৰাম দাস দৌলতৰাম। 2 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি ডিব্ৰুগড়। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 3, অসমৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ মানস, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি বৰাক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। বলক আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। 4 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ ডিগবৈ, অপশ্যন বি নুমলীগড়, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি বঙাইগাঁও। বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 5লৈ। অসমত ভোগালী বিহুৰ আন এটা নাম কি? অপশ্যন এ ৰঙালী বিহু, অপশ্যন বি মাঘ বিহু, অপশ্যন চি কাতি বিহু আৰু অপশ্যন ডি ডেকা বিহু। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোকে সঠিক উত্তৰ দিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মাঘ বিহু। এতিয়া আহিছো আমি 6 নম্বৰ কুৱেশ্যনলৈ। অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত আছে? অপশ্যন এ কামৰূপ, অপশ্যন বি বৰপেটা, অপশ্যন চি বাক্সা, অপশ্যন ডি নগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল অপশ্যন চি বাক্সা। অৰ্থাৎ বাক্সা ডিষ্ট্ৰিক্টত মানস ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। কুৱেশ্যন নম্বৰ 7, অসমৰ প্ৰথম সংবাদপত্ৰ কোনখন আছিল? অপশ্যন এ অসম বিলাসিনী, অপশ্যন বি অৰুণোদয়, অপশ্যন চি জনমভূমি, অপশ্যন ডি দৈনিক অসম। বন্ধুসকল, শুদ্ধ উত্তৰটো আপোনালোকে ভাবক। গাইছ, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণোদয়। এতিয়া আমি আহিছো কুৱেশ্যন নম্বৰ 8লৈ আৰু ইয়াতে কৈছে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল পাহাৰ, অপশ্যন বি চন্দ্ৰগিৰি পাহাৰ, অপশ্যন চি পাটকাই পাহাৰ আৰু অপশ্যন ডি কাৰ্বি পাহাৰ। ৰাইট এনসাৰ হ'ব অপশ্যন এ নীলাচল পাহাৰ। আহক আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো। এতিয়া অসমৰ ৰাজ্যিক পশু কি? অপশ্যন এ গড়, অপশ্যন বি হাতী, অপশ্যন চি বাঘ, অপশ্যন ডি সোণালী বান্দৰ। ৰাইট এনসাৰটো হৈছে অপশ্যন ডি সোণালী বান্দৰ। এতিয়া আহিছো আমি কুৱেশ্যন নম্বৰ 10লৈ। অসমৰ ৰাজ্যিক পক্ষী কি? অপশ্যন এ ময়ূৰ, অপশ্যন বি চেতহা, অপশ্যন চি দেওহা, অপশ্যন ডি ৰাজহাঁহ। বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেওহা। আপোনালোকে এইবিলাক গোটেইখিনি কুৱেশ্যন এনসাৰ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি হিতেশ্বৰ শইকীয়া, অপশ্যন ডি তৰুণ গগৈ। বন্ধুসকল, ৰাইট এনসাৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। আহক আমি 12 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক ফুল কি? অপশ্যন এ পদুম, অপশ্যন বি কপৌ ফুল, অপশ্যন চি ৰজনীগন্ধা, অপশ্যন ডি জবা ফুল। হয় বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কপৌ ফুল। আহক আমি 13 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো। এতিয়া 13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গছ কি? অপশ্যন এ আম, অপশ্যন বি শাল, অপশ্যন চি হলং, অপশ্যন ডি বাঁহ। বন্ধুসকল, ইয়াৰে শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি হলং। বৰং আমি 14 নম্বৰ কুৱেশ্যনটোলৈ এতিয়া আগবাঢ়ো। অসমৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? অপশ্যন এ মাজুলী, অপশ্যন বি উমানন্দ, অপশ্যন চি ডিব্ৰু, অপশ্যন ডি চাপৰি। শুদ্ধ উত্তৰটো আপোনালোকে দি যাব। ইয়াৰে ৰাইট এনসাৰটো হৈছে অপশ্যন এ মাজুলী।
এতিয়া আমি আহিছোঁ 15 নম্বৰ কুৱেশ্যনলৈ। অসমৰ আটাইতকৈ ওখ পৰ্বত কোনটো? অপশ্যন এ নীলাচল, অপশ্যন বি পাটকাই, অপশ্যন চি লাইটাল আৰু অপশ্যন ডি ডাফলা পাহাৰ। বন্ধুসকল, ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাটকাই পৰ্বত। কুৱেশ্যন নম্বৰ 16, অসমৰ বিখ্যাত নৃত্য বিহু নৃত্য কিহৰ লগত জড়িত? অপশ্যন এ চিকাৰ, অপশ্যন বি কৃষি, অপশ্যন চি যুদ্ধ আৰু অপশ্যন ডি ধৰ্ম। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৃষি। কুৱেশ্যন নম্বৰ 17, অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনটো? অপশ্যন এ ডিব্ৰুগড় বিশ্ববিদ্যালয়, অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন চি অসম কৃষি বিশ্ববিদ্যালয় আৰু অপশ্যন ডি তেজপুৰ বিশ্ববিদ্যালয়। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয় আৰু এইটো এষ্টাব্লিছ হৈছিল আপোনাৰ 1948। 18, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অপশ্যন এ অনুৰাধা শৰ্মা, অপশ্যন বি অমৃতা গগৈ, অপশ্যন চি জয়ন্তী পাটগিৰি আৰু অপশ্যন ডি ৰীতা চৌধুৰী। ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনুৰাধা শৰ্মা। বন্ধুসকল, এতিয়া আহিছে আমি 19 নম্বৰ কুৱেশ্যনটোলৈ আৰু ইয়াতে কৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ কোনটো? অপশ্যন এ জয়মতী, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি মনোমতী আৰু অপশ্যন ডি নয়নতৰা। গাইছ, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। চ' বলক আমি কুৱেশ্যন নম্বৰ 20লৈ আগবাঢ়ো। অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনটো? অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি নগাঁও, অপশ্যন চি কামৰূপ, অপশ্যন ডি ধেমাজি। বন্ধুসকল, ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। ত' আজিলৈকে ভিডিঅ'খন ইমানখনেই আছিল বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কৰি লাইক দি যাব। আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।